নমস্কাৰ বন্ধুসকল, ডিজিটেল জ্ঞান চেনেলটো আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাম আপোনালোকে ইণ্টাৰনেটৰ জৰিয়তে আপোনালোকে কেনেদৰে যিকোনো ঠাইৰে মাটি কেনেকৈ আপোনালোকে মাপ কৰিব পাৰিব, জুখিব পাৰিব। তাৰ কাৰণে আপোনালোকে এটা এপছ ডাউনলোড কৰিব লাগিব প্লে ষ্ট'ৰৰ পৰা, যিটো নাম হৈছে ফিল্ড এৰিয়া। এইটো আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি লোৱাৰ পিছত আপোনালোকে কি কৰিব, আপোনালোকৰ যিটো GPS আছে, GPS সেইটো অন থাকিব লাগিব। GPS অন হোৱাৰ পিছত আপোনালোকে যিডোখৰ ঠাইৰ আপোনালোকে মেজাৰমেণ্ট কৰিব বিচাৰে সেইডোখৰত গৈ পিনে আপোনালোকে ইয়াত যিটো লোকেশ্যন চাৰ্চ আছে তাত কৰি দিব। আপোনালোকে কৰি দিয়াৰ পিছত এনেধৰণে দেখা পাব। আপুনি ইয়াত যিখিনি মেজাৰমেণ্ট কৰিব সেইখিনি পাব মিটাৰ স্কোৱাৰ মিটাৰত আপোনালোকে পাব। ইয়াত যিটো প্লাছ চিন আছে তাত গৈ পিনে আপোনালোকে এৰিয়াত ক্লিক কৰি দিব। আপোনালোকে যেনেধৰণে উলিয়াব বিচাৰে এৰিয়াত ক্লিক কৰাৰ পিছত মেনুৱেল ক্লিক কৰিব। মেনুৱেল ক্লিক কৰি আপোনাৰ যোনডোখৰ ঠাইৰ আপোনালোকে মেজাৰমেণ্ট কৰিব বিচাৰে সেইডোখৰ আপোনালোকে কৰিব পাৰিব। ইয়াত মই এক্সাম্পল এটা দেখুৱাই দিছোঁ, যিটো এনেকৈ জুম কৰি ল'ব। আপোনালোকে জুম কৰাৰ পিছত য'ৰ পৰা আপুনি ষ্টাৰ্ট কৰিব পাৰে তাত জাষ্ট এনেকৈ ক্লিক কৰিব। ছেকেণ্ড এনেকৈ আপোনালোকে জুম কৰি ল'ব পাৰে যিমানডোখৰ আপোনালোকে কৰিব বিচাৰে। মই এটা এক্সাম্পল দেখাই আছোঁ আপোনালোকক। এনেদৰে আপোনালোকে ছেট কৰি ল'ব যিমানডোখৰ আপোনালোকক লাগে। জুম কৰি ল'ব পাৰে আপোনালোকে, কোনো কথা নাই। তাৰ পৰা এনেদৰে চিলেক্ট কৰি লোৱাৰ পিছত ইয়াত আপোনালোকে ওপৰত দেখাইছে পেৰিমিটাৰ 141.854 মিটাৰ আৰু এৰিয়া আপোনালোকৰ আছে 1273.809 বৰ্গমিটাৰ। তো এনেধৰণে মেজাৰ কৰি লোৱাৰ পিছত আৰু এটা এপছ আপোনালোকৰ দৰকাৰ হ'ব, যিটো মই আপোনালোকক দেখাই দিছোঁ। সেই এপছটো আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব। সেই এপছটোৰ নাম হৈছে লেণ্ড এৰিয়া কনভাৰ্টাৰ এণ্ড কেলকুলেটৰ। এইটোত আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি লোৱাৰ পিছত ইয়াত যিটো আমাৰ ৰিজন আছে সেইটো হৈছে ইষ্টাৰ্ণ ৰিজন, যিটো অসম ইনক্লুড আছে। আপোনালোকৰ নৰ্থ ইষ্টৰ সকলো পাব ইয়াতে। তো ইয়াত আপোনালোকে আছাম আৰু ইংলিছ এইটো চিলেক্ট আছে। ইংলিছটো যদি আপোনালোকে হিন্দী কৰিব পাৰে কৰি ল'ব, কিন্তু ইংলিছ কৰি ল'লে বেছি ভাল। নেক্সট কৰিব। তাৰ পৰা নেক্সট কৰাৰ পিছত আপোনালোকে চিম্পল কনভাৰ্চেশ্যনত ক্লিক কৰিব। ক্লিক কৰি পিনে আপোনালোকে ইয়াত যিটো আপোনালোকৰ পৰিমাপ যেনেধৰণে ওলাইছিলে পৰিমাণটো, সেইটো হৈছে মিটাৰ স্কোৱাৰ মিটাৰ। ইয়াত ক্লিক কৰি ল'ব আৰু যিমান আপোনালোকে পাইছিলে সেইটো তাত এণ্টাৰ কৰি দিব। যেনেকৈ আছিলে আপোনাৰ 1273.809 1273.809। তো চব বন্ধুসকল এনেধৰণে আপোনালোকে চাব পাৰিব। ইয়াত আপোনালোকৰ কিমান আছে 4 কঠা আৰু 15.22 লেচা। লেচা হিচাপতো আপোনালোকে পাব। স্কোৱাৰ ফুট কিমান হ'ব লাগে পাব, 14,400 স্কোৱাৰ ফুটে এবিঘা হয়। তাৰপৰা ইয়াত পাব আপোনালোকে কঠা কিমান আছে, বিঘা কিমান আছে, একৰ কিমান হ'ব, এইবিলাক সকলো তথ্য আপোনালোকে ইয়াত পাই যাব। তো এই দুটা বহুত ভাল এপছ হয়। যদি আপোনালোকে ঘৰতে বহি যদি যিকোনো ঠাইৰে এৰিয়া মেজাৰমেণ্ট কৰিব বিচাৰে আপোনালোকে কৰিব পাৰে। চ' এই দুটাৰ বিষয়ে আপোনালোকক ক'লোঁ। আৰু যদি এনেধৰণৰ এপছৰ বিষয়ে জানিব বিচাৰে বা যিকোনো ডিজিটেল হয় আপোনালোকক লাগে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মই আপোনালোকক দেখুৱাই দিম এনেকুৱা ধৰণৰ বহুত এপছ আপোনালোকৰ বাবে লৈ আনিম। ধন্যবাদ।